হেল্ল' গাইজ, মই আজি ভিডিঅ'টো হালধীয়াৰ মাজেৰে আৰম্ভ কৰিছোঁ। আমাৰ পথাৰখন গোটেইখন হালধীয়া হৈ আছে। আপোনালোকক আজি দেখাম বুলি আহিছোঁ। এয়া চাওকচোন, গোটেই পথাৰখন সেই দূৰ দূৰণিলৈকে হালধীয়া হৈ আছে। এয়া সৰিয়হ, আমাৰ নিজৰে সৰিয়হ। এয়া সৰিয়হ ফুল ফুলিছে আৰু সেই তালৈকে এইফালে কোৰ মাৰি আছে। সকলোৱে জানে সোৱণশিৰি পাৰত হালধীয়া সৰিয়হ ফুল ফুলে। আপোনালোকক দেখাবলৈ আহিছোঁ। এইফালে দূৰ দূৰণি মানুহে এই সোৱণশিৰি পাৰত খানা খাবলৈ আহে 1 জানুৱাৰী 31 ডিচেম্বৰ আৰু এই সৰিয়হ ফুলৰ মাজতে সকলোৱে ফটো মাৰে। আপোনালোকো এবাৰ আহিবচোন আমাৰ এই হালধীয়া সৰিয়হখন চাবলৈ। এইফালে চাওক, এফালে এয়া আমাৰ আলু গছ ডাঙৰ হৈছে। এফালে এয়া ৰঙালাও। এইখিনি আলু। এয়া চাওকচোন, চকু চাট মাৰি ধৰালৈকে হালধীয়া। সকলো মানুহ পথাৰত ব্যস্ত হৈ আছে। চবফালে হালধীয়া হালধীয়া আৰু হালধীয়া। এইফালে আমাৰ আলু খেতি। এয়া মটৰ লগাইছে। এয়া আমাৰ কবি। এয়া চালাড পাত। এয়া আমাৰ মূলা। এয়া পিঁয়াজ পাত। এইখিনি অকণমানি অকণমানি গাজৰ ভালদৰে ডাঙৰ হোৱাই নাই। মূলাখিনি কিন্তু বহুত ধুনীয়া হৈছে দেই। এয়া ফেচবিন আৰু এয়া পালেং শাক। ফালে আলু আৰু ৰঙালাওত স্প্ৰে মাৰি আছে। এইজন খুৰাই, দেখিছেনে বাৰু? আপোনালোক যদি সোৱণশিৰি পাৰলৈ অহা নাই, এবাৰ আহি চাবচোন। সৰিয়হ ফুলা দিনত কিমান ভাল লাগে চাই। পিঁয়াজ গছবোৰ হেনো গুৰিটো খুচৰি দিলে ডাঙৰ হয়। অকণমান খুচৰি দিছোঁ। আমি দুইজন আজি পথাৰ চাম বুলি আহিছিলোঁ। তেওঁ ইফালে সেই তাত আছে, কোৰ মাৰি পেলাই বহি আছে সেইজন। ইফালে মই গছৰ গুৰিয়ে গুৰিয়ে গোবৰ দিছোঁ, পানী দিলোঁ। আপোনালোকক গোবৰ চোবৰ দিয়া নেদেখালোঁ আৰু। মূলা পুলি অলপ উঘালি লওঁ। মূলা শাক গুটি ধৰাই নাই মূলা, এইয়া ইমান অকণ অকণ হৈ আছে। লাই পুলি ৰুলোঁ। বাৰিষা সোৱণশিৰি নদীয়ে পানী যেতিয়া ইয়ালৈকে পায়হি, চবতে সাৰ পেলাই থৈ যায়। অকণমান পুলি এটা ৰুলে হয়েই আৰু। এয়া লাই পুলি ৰুই দিছোঁ এইকেইটা। এয়া আলু কোৰ মাৰি আছে। এয়া পাচলি ছিঙিলে। আমি এতিয়া পথাৰৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, কাইলৈ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম।